নমস্কাৰ বন্ধুসকল পিএছ পল্ট্ৰি ফাৰ্মিংলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজত উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই প্ৰথমে মই মোৰ ভিউৱাৰ্ছসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। মই দিয়া ভিডিঅ'বিলাক আপোনালোকে ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে আৰু লগতে সুন্দৰ সুন্দৰ কমেণ্টেৰে আপোনালোকৰ মনৰ অনুভৱবিলাক প্ৰকাশ কৰিছে, তাৰ কাৰণে পুনৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ এইদৰে আগলৈকে পাই থাকিম বুলি আশা কৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকে হয়তো জানেই আমাৰ অসমত বিশেষকৈ কিছুমান অঞ্চলত কি হয়, চৰাইৰ উপদ্ৰৱ কিন্তু বহুত বেছি, অৰ্থাৎ ব্ৰইলাৰ ফাৰ্মৰ ভিতৰত চৰাইবিলাক সোমাই যায় আৰু দানাবিলাক খায় আৰু লগতে দানা খোৱাৰ উপৰিও দানাবিলাক ছটিয়াই দিয়ে, গতিকে দানা নষ্ট হয়, যাৰ ফলত পালকসকলৰ কাৰণে এটা ডাঙৰ সমস্যাৰ সৃষ্টি হয়, FCR বাঢ়ি যায়। কেৱল মাত্ৰ FCR বঢ়াই নহয়, কিন্তু এই চৰাইবিলাকে বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ বেমাৰৰ বীজাণু লৈ আহে আৰু এই ফাৰ্মবিলাকত দিয়েহি, অৰ্থাৎ ব্ৰইলাৰবিলাকৰ গাত বিভিন্ন ধৰণৰ বেমাৰ লাগি যাব পাৰে। সেয়েহে আমি এই চৰাইবিলাকক ব্ৰইলাৰ ফাৰ্মত সোমোৱাত কি ধৰণে বাধা দিব পাৰোঁ তাৰ কাৰণে কিন্তু প্ৰচেষ্টা চলোৱা উচিত। আৰু তাৰ কাৰণে মই এই জালিবিলাক যে আপোনালোকে দেখিছে, এই জালিবিলাক কিন্তু আনি লগাইছোঁ, যাতে ব্ৰইলাৰ ফাৰ্মত সৰু সৰু প্ৰজাতিৰ যিবিলাক চৰাই, শালিকাই হওক বা অন্যান্য বিভিন্ন ধৰণৰ প্ৰজাতিৰ চৰাইবিলাক যাতে সোমাব নোৱাৰে, তাৰ কাৰণে এই জালিবিলাক লগাইছোঁ। আৰু এই জালিবিলাক লগালে সিহঁতি সোমাব নোৱাৰিব। এই জালিবিলাক আপোনালোকে যিকোনো বজাৰৰ বা দোকানত আপোনালোকে সুধিলে পাই যাব। যিকোনো বুলি ক'লে নহ'ব, আচলতে হাৰ্ডৱেৰ দোকান নতুবা ব্ৰইলাৰৰ যিবিলাক সামগ্ৰী বিক্ৰী কৰে তেনেকুৱাবিলাক দোকানত আপোনালোকে সুধিলে কিন্তু পাই যাব, নতুবা অন্যান্য জাল বিকা যিবিলাক দোকান থাকে তাত সুধিলেও কিন্তু আপোনালোকে পাই যাব। গতিকে এই ধৰণে আপোনালোকে জালবিলাক ক্ৰয় কৰি আনিব পাৰে। আৰু এই যিবিলাক জালি হয় 9L সূতাৰে তৈয়াৰী জালি থাকে, যিবিলাক পটককৈ কিন্তু ছিগি নাযায়। এই জালবিলাক কেজি ছিষ্টেমতো কিনিবলৈ পোৱা যায় আৰু মুঠা ছিষ্টেমতো কিনিবলৈ পোৱা যায়। আৰু আপোনালোকে যদি কেজি ছিষ্টেমত কিনে তেন্তে 1 কেজিত কিমান ফুট ওলাব তাৰ অনুসাৰে আপোনালোকে চাই ল'ব আপোনালোকৰ ফাৰ্মখন কিমান দীঘল, গতিকে সেই হিচাপত আপোনালোকে কেজি হিচাপে ল'ব পাৰে। আৰু মুঠা হিচাপে যদি চাবলৈ যায়, মই যিটো মুঠা আনিছিলোঁ, মই 2টা মুঠা আনিছিলোঁ, মোৰ 2টা মুঠাই কিন্তু ফাৰ্মখনৰ এফালহে গ'ল, আকৌ 2টা মুঠা আনিব লাগিব, তেতিয়াহে মোৰ ফাৰ্মখন সম্পূৰ্ণ হ'ব। অৰ্থাৎ এই যে মুঠাবিলাক দেখিছে, এই মুঠাটো আপোনাৰ 70 ফুটমান আছে, আৰু এই 70 ফুট মোৰ এটা ছাইড গৈছে। মোৰ এখন ফাৰ্ম আছে 70 ফুট আৰু 72 ফুট, আৰু এখন ফাৰ্ম আছে আপোনাৰ 52 ফুট, গতিকে দুখন ফাৰ্ম কিন্তু জইন হৈ আছে। গতিকে মোৰ আৰু এনেকুৱা ধৰণৰ জালি লাগিব বা নেট লাগিব। এই জালিবিলাকৰ মই দীঘলটোহে কৈছোঁ, আচলতে ইয়াৰ উচ্চতাটো আপোনালোকে নিজেই চাই আনিব পাৰিব। 3 ফুট, 3.5 ফুট, 4 ফুট, 4.5 ফুট, এনেকৈ 5 ফুট, 6 ফুট, মানে 7 ফুট, 8 ফুটো থাকিব পাৰে। গতিকে মই ভালকৈ চোৱা নাই কিন্তু জালিবিলাক, মই যিখন জালি আনিছোঁ দোকানত মোক 4.5 ফুট থাকিব বুলি কৈছিল, কিন্তু ইয়াত নোলালে কিন্তু 4.5 ফুট। ইয়াত প্ৰায় 3 ফুটৰ পৰা 3.5 ফুটহে জালিখনৰ যিটো বহল, সেই বহলটো ওলালে। গতিকে আপোনালোকেও জনাবচোন এই ধৰণৰ জালি আপোনালোকে ব্যৱহাৰ কৰিছে নেকি, আৰু যদি কৰিছে ভাল নে বেয়া সবিশেষ মোক জনাব। মই লগোৱা বেছি দিন হোৱা নাই, প্ৰায় 10 দিনমান হৈছে, তথাপিতো চৰাই কিন্তু সোমাব পৰা নাই। গতিকে আপোনালোকে নিশ্চয় জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, যদি ভিডিঅ'টো আপোনালোকে ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে মোৰ আহি থকা নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব। ধন্যবাদ।